নমস্কাৰ ফ্ৰেন্ডছ, আজি আপোনালোকৰ বাবে লৈ আহিছো প্ৰজেক্ট ৰিপৰ্ট গ্ৰছাৰী ষ্টৰৰ ওপৰত। আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো যিটো টেমপ্লেট দিছে এনেকৈ আপোনালোকে প্ৰিণ্ট আউট কৰি পেলাই আপোনালোকে হাতেৰে লিখিলে হ'বনে নাই সেইটো ওপৰত বহুতে সুধি আছিলে। আপোনালোকক কৈছোঁ এনেকৈ আপোনালোকে গোটেই ফাইলটো আপোনালোকে কম্পিউটাৰ দোকান গৈ এনেকৈ আপোনালোকে প্ৰিণ্ট আউট কৰি আনিব। প্ৰিণ্ট আউট কৰাৰ পিছত এনেকৈ আপোনালোকে হাতেৰে লিখিলেও হৈ যাব। আৰু লাষ্টতে আপোনালোকৰ ইয়াতে চহী এটা আছে, চহীটো মাৰি পেলাই আপোনালোকে এই ফাইলটোকে আপোনালোকে আকৌ ধুনীয়াকৈ PDF কৰি মোবাইলত PDF কৰি আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো তাত আপলোড কৰিলে হৈ যাব। এতিয়া আমি গ্ৰছাৰী ষ্টৰৰ ওপৰত আজি প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকক বনাই দিম। আপোনালোকে এইবিলাক কেনেকৈ পূৰাব লাগিব, এইখিনি কেনেকৈ পূৰাব লাগিব, তাৰ পাছত আপোনালোকক মাৰ্কেটিং ষ্ট্ৰেটেজিখিনি কেনেকৈ পূৰাব লাগিব সেইখিনিৰ ওপৰত ক'ম, আৰু কি কি আছে সকলোখিনি ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে এনেকৈ PDFটো ডাউনলোড কৰি কম্পিউটাৰ দোকানত প্ৰিণ্ট আউট কৰি আপোনালোকে হাতেৰে লিখিলেও হৈ যাব। বলক এখন আমি পূৰা আপোনালোকক দেখাই দিছোঁ। ইয়াত আহিছে প্ৰজেক্ট স্কিমটো হৈছে গ্ৰছাৰী ষ্ট'ৰ, আৰু টোটেল আহিছে আপোনাৰ 3,60,000 টকা আহিছে। আৰু ইয়াতে পূৰাবলৈ দিছে, প্ৰথমটো দিছে 1 নম্বৰ নেম অফ এণ্টাৰপ্ৰিনাৰ। ইয়াতে আপোনালোকৰ নিজৰ নামটো লিখিব লাগিব। নিজৰ নামটো, আপোনাৰ নামটো কি হয়, এক্সাম্পল হিচাপে মোৰ নামটো লিখি দিছোঁ। আপোনাৰ নামটো কি হয় এইটো লিখি দিব। তাৰ পাছত ইয়াতে কনষ্টিটিউশ্যন দিছে, ইণ্ডিভিজুৱেল, এইটো যেনেকৈ আছে আপোনালোকে তেনেকৈ ৰাখি দিব। ইয়াতে ফাদাৰ স্প'ৰ্টছ নেম, মোৰ দেউতাৰ নামটো লিখি দিছোঁ। দেউতাৰ নামটো ইয়াতে আপোনালোকে লিখি দিব। দেউতাৰ নামটো কি হয় আপোনালোকে ইয়াতে লিখি দিব। তাৰ পাছত কণ্টেক্ট ডিটেইলছ, ইয়াতে ডিষ্ট্ৰিক্টটো আপোনালোকে লিখি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো কি হয়, ডিষ্ট্ৰিক্টটো আপোনালোকে এনেকৈ লিখি দিব। তাৰপিছত LSC, আপোনালোকৰ বিধানসভাটো কি হয় এইটো লিখি দিব। আমাৰ বিধানসভাটো লিখি দিছোঁ। তাৰ পাছত ইয়াতে ব্লক, আপোনালোকৰ ব্লক টাউন কি হয় সেইটো আপোনালোকে লিখি দিব। আমাৰ ব্লক টাউনটো বোকাঘাট হয় কাৰণে বোকাঘাট লিখি দিছোঁ। তাৰপিছত গাঁওখন, আপোনালোকৰ গাঁওখনৰ নাম কি হয়, আপোনালোকৰ গাঁওখনৰ নামটো যি হয় আপোনালোকে গাঁওখনৰ নামটো লিখি দিব। আমাৰ গাঁওখনৰ নামটো ইয়াতে লিখি দিছোঁ এনেকৈ। তাৰপিছত পোষ্ট অফিচ, আপোনালোকৰ পোষ্ট অফিচটো কি হয়, পোষ্ট অফিচটো আপোনালোকে এনেকৈ লিখি দিব। আপোনালোকৰ পোষ্ট অফিচটো কি হয় আপোনালোকে চেম এনেকৈ লিখি দিব। আৰু পিনক'ড, আপোনালোকৰ পিনক'ডটো কি হয়, পিনক'ডটো আপোনালোকে নিজৰ এৰিয়াৰ পিনক'ডটো লিখি দিব। তাৰপাছত ইমেইল ID, আপোনালোকৰ ইমেইল IDটো লিখি দিব। আপোনালোকৰ ইমেইল IDটো কি হয়, আপোনালোকৰ ইমেইল IDটো এনেকৈ লিখি দিব। ইমেইল IDটো লিখাৰ পাছত মই এক্সাম্পল হিচাপে এইবিলাক লিখি দিছোঁ। তাৰপাছত আকৌ ইয়াতে 5 নম্বৰ দিছে লোকেশ্যন অফ দ্য ইউনিট, আপোনালোকৰ গ্ৰছাৰী ষ্ট'ৰখন আপোনালোকে ক'ত খুলিব বিচাৰে। যদি আপোনালোকৰ গ্ৰছাৰী ষ্ট'ৰখন নিজৰ গাঁৱতে বা বেলেগত খুলিব বিচাৰে তেন্তে আপোনালোকৰ গ্ৰছাৰী ষ্ট'ৰখনৰ এড্ৰেছটো হ'ব ইয়াতে, নিজৰ এড্ৰেছটো নহ'ব। প্ৰথমতে 4 নম্বৰটো যেন দিছিলোঁ, 4 নম্বৰটো কণ্টেক্ট ডিটেইলছ, সেইটো আপোনাৰ এড্ৰেছটো হয়। 5 নম্বৰটো কৈছে লোকেশ্যন অফ দ্য ইউনিট, আপোনালোকৰ গ্ৰছাৰী ষ্ট'ৰখনৰ লোকেশ্যনটো। যদি আপোনালোকৰ নিজৰ গাঁৱত নোখোলে, বেলেগত খোলে, টাউনত খোলে, তেতিয়াহ'লে টাউনৰ এড্ৰেছ দিব লাগিব। যদি আপোনালোকে নিজৰ গাঁৱতে খোলে বা ঘৰতে খোলে, ওচৰতে খোলে, ছেম এড্ৰেছ আপোনালোকে দি দিব। এইটো আপোনালোকে মনত ৰাখিলে নহয়। তাৰপাছত 6 নম্বৰটো দিছে এক্সিষ্টিং বেংক ডিটেইলছ, ইয়াতে একাউণ্ট নাম্বাৰটো ভৰাই দিব। আপোনালোকৰ একাউণ্ট নাম্বাৰটো কি হয় সেইটো একাউণ্ট নাম্বাৰটো ভৰাই দিব। তাৰপাছত বেংক এণ্ড ব্ৰাঞ্চ, আপোনালোকৰ বেংক আৰু ব্ৰাঞ্চটো কি হয় সেইটো আপোনালোকে লিখি দিব। আছাম গ্ৰামীণ, এইটো মই লিখি দিছোঁ। তাৰপিছত IFC কোডটো আপোনালোকৰ কি হয়, IFC কোডটো আপোনালোকে লিখি দিব। তাৰপাছত 7 নম্বৰ কৰিছে প্ৰপ'জ এক্টিভিটি, ইয়াতে গ্ৰছাৰী ষ্ট'ৰ, আপোনালোকৰ প্ৰপ'জ এক্টিভিটিটো হৈছে গ্ৰছাৰী মানে গেলামালৰ দোকান। এতিয়া 8 নম্বৰটো কৈছে প্ৰজেক্ট অফ দ্য কষ্ট, ইয়াতে আপোনালোকৰ প্ৰজেক্টটোৰ কাৰণে 3,60,000 টকা আহিছে। 9 নম্বৰত হৈছে মিনছ অফ ফাইনেন্স, এইখিনি ফাইনেন্সখিনি দিয়া আছে। আপোনালোকৰ 1 লাখ টকা গভৰ্ণমেণ্ট ছাবচিডি দিছে। আপোনালোকক 1 লাখ টকা চৰকাৰে আপোনালোকক ছাবচিডি দিব। তাৰে আপোনালোকৰ 2,60,000 টকা বেংক লোন হ'ব। টোটেল 3,60,000 টকা দিব। তাৰে 1 লাখ টকা আপোনালোকক চৰকাৰে ফ্ৰীকৈ দিব। আৰু আপোনালোকৰ 10 নম্বৰটো কৈছে পে'বেক পিৰিয়ড, আপোনালোকৰ 5 বছৰ, 5 বছৰৰ ভিতৰত আপোনালোকে যিটো আপোনালোকৰ লোন হয় 2,60,000 টকা সেইটো আপোনালোকে ঘূৰাই দিব লাগিব। হৈ গ'ল। তাৰপাছত ছেকেণ্ড পেজটোত আহিলে এইখিনি। তাৰপাছত আপোনালোকৰ মই যিখিনি পূৰাই দিছোঁ আপোনালোকে সেইখিনি পূৰাব। আৰু মাৰ্কেটিং ষ্ট্ৰেটেজি, ইয়াতে মাৰ্কেটিং ষ্ট্ৰেটেজি টু বি ফিল দ্য এপ্লিকেণ্ট, এইটো দিছে নেম অফ দ্য ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম কি, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কি, ডিষ্ট্ৰিক্টৰ নামটো মই ইয়াতে দি দিছোঁ এক্সাম্পল হিচাপে। তাৰপাছত কৈছে পপুলেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পপুলেশ্যন কিমান, আপোনালোকে সেইটো ক'ত পাব, সেইটো আপোনালোকে গুগলত চাৰ্চ কৰিব। গোলাঘাট ডিষ্ট্ৰিক্টৰ পপুলেশ্যন হৈছে 12.18 লাখ। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ পপুলেশ্যন কিমান গুগলত গৈ পেলাই চাৰ্চ কৰিব।
তাৰ পাছত কৈছে নাম্বাৰ অফ গ্ৰচাৰী ষ্ট'ৰ ইন দা লোকেলিটি আপোনাৰ অঞ্চলত গ্ৰচাৰী ষ্ট'ৰ গেলামালৰ দোকান কিমানখন আছে সেইটো সুধিছে আপোনাৰ অঞ্চলত আপোনালোকৰ এৰিয়াটোত গেলামালৰ দোকান কিমান আছে যদি আপোনালোকৰ গেলামালৰ দোকান তাত 10খন 5খন 20খন যিমান আছে আপোনালোকে হিচাপ কৰি পেলাই ইয়াতে লিখি দিব আমাৰ অঞ্চলটোত আছে 15খন মান আছে সেইটো কাৰণে মই 15খন মান লিখি দিছো আৰু সুধিছে estimate annual average turnover of the existing grocery store আপনা এটো সুধিছে মানে গুটে annual তো মানে বছৰি grocery store খনৰ পৰা কিমান মানে পইচাটো ইনকাম হয় মানে হেতু সুধিছে আৰু ধৰি লৈছো আপোনাৰ এক মাহত বলে 20000 টকা হয় এক মাহত 20000 টকা 20 আৰু 12 কৰি দিব আপোনালোকে কিমান 2,40,000 টকা তেনেকৈ আপোনালোকে এনে লিখি দিব আপোনালোক কিমান হয় আপোনালোকৰ কিছুমানৰ 20,000 পায় 30,000 পায় 50,000 পায় যিমান হয় এনে মান্থত যিমান হয় মানে মান্থত আপোনালোকৰ 20,000 টকা হ'ল এবছৰত আপোনালোকে ক্যালকুলেট কৰি দিব কিমান হ'ব হেতু আপোনালোকে তেনেকৈ উলিয়াই লব পাৰিব তাৰ পিছত কৈছে নিয়াৰেষ্ট হোলসেল ডিলাৰ আপোনালোকৰ ওচৰত হোলসেল দোকান আছে নেকি গেলামালৰ দোকান গেলামালৰ যিখিনি হোলসেল দিয়ে এখিনি হোলসেল ডিলাৰ বা ডিস্ট্ৰিবিউশন আছে নেকি যদি আছে আপোনালোকে নামটো লিখি দিব ইয়েসও দিব পাৰে নতুবা ডাইৰেক্ট ইয়েসও দিব পাৰে নতুবা আপোনালোকৰ নামটো লিখি দিব পাৰে আপোনালোকৰ বুলে দোকানখনৰ নাম বুলে ধৰি লৈছো শৰ্মা গ্ৰচাৰী ষ্ট'ৰ শৰ্মা ষ্ট'ৰ এইখন হৈছে হোলসেল দোকান তেনেকৈ আপোনালোকে লিখি দিব তাৰ পিছত আৰু লাষ্টৰ ফালে আছে সিগনেচাৰ এটা আছে লাষ্টৰ ফালে সিগনেচাৰ আছে সিগনেচাৰ অফ দা এপ্লিকেন্ট এটো আপোনালোকে সহিটো এনেকে ধুনিয়াকে মাৰি দিব হৈ যাব এতিয়া এফালে আহিব পিডিএফটো আপোনালোকক দেখাই দিছো মই আপোনালোকক সবখিনি ইয়াত দেখুৱা নাই পিডিএফটোত আছে ইয়াতে পিডিএফটোত আছে আপোনালোকে পিডিএফটো দেখা পাইছে পিডিএফটো দেখা পাইছে এটো ফ্ৰন্ট পেজ হয় এটো ফ্ৰন্ট পেজটো উলিয়ালো তাৰ পাছত পিডিএফটো আপোনালোকে গুটেটো প্ৰিন্ট আউট কৰিব মই গুটেটো প্ৰিন্ট আউট কৰা নাই গুটেটো প্ৰিন্ট আউট কৰিলে আপোনালোকৰ 12টা পেজ হয় গুটে 12টা পেজ মই প্ৰিন্ট আউট কৰা নাই সবৰে কাৰণে উলিয়াই দিব লাগে যেন খৰচটো বাঢ়ি যায় কাৰণে মই প্ৰিন্ট আউট সব কৰা নাই যিখিনি ফিল কৰিব লাগে হেকিনে মই প্ৰিন্ট আউট কৰিছো তাৰ পিছত সেকেন্ডটো প্ৰিন্ট আউট কৰিব লাগে কাৰণে মই কৰি লৈছো আপোনালোকক দেখাবৰ কাৰণে এটো সেকেন্ডটো আপোনালোকক পুৰালো তাৰ পিছত এটো হৈছে 3 নম্বৰ পেজটোত যেনেকৈ আছে আপোনালোকে তেনেকৈ ৰাখি দিব আপোনালোকে প্ৰিন্ট আউট কৰি ৰাখি দিব তাৰ পাছত 4 নম্বৰ পেজটো মই এইখিনি পুৰাব লাগে কাৰণে 4 নম্বৰ পেজটো উলিয়ালো এইটো 4 নম্বৰ পেজ এটো 4 নম্বৰ পেজ তাৰ পাছত এটো 5 নম্বৰ পেজটো আপোনালোকে যেনেকৈ আছে তেনেকৈ ৰাখি দিব তাৰ পাছত 6 নম্বৰ পেজটো তেনেকৈ ৰাখি দিব 7টো ৰাখি দিব 8টো ৰাখি দিব 9টো ৰাখি দিব 10টো ৰাখি দিব 11টো ৰাখি দিব 12 নম্বৰ একেবাৰে ডাইৰেক্ট মই 12 নম্বৰ পেজ পালোগে 12 নম্বৰ পেজটোত এৰে সিগনেচাৰ অফ দা এপ্লিকেন্ট এটো সিগনেচাৰ এইখিনি এনেকৈ আপোনালোকে গুটেখিনি পুৰা এনেকৈ পুৰা পিডিএফটো গুটেটো এইখিনি পুৰা আপোনালোকে এনেকৈ আকৌ আপোনালোকে মোবাইলত পিডিএফটো কৰি আপোনালোকে ফটো মাৰি পিডিএফটো কৰি ল'ব প্ৰত্যেকটো পেজ আপোনালোকে ফটো মাৰিব তাৰপিছত পিডিএফ কৰি পেলাই আপোনালোকে তাত আপলোড কৰি দিলে হৈ যাব আজি আছিলে গ্ৰচাৰী ষ্ট'ৰৰ বাবে প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে এখন কম্পিউটাৰ দোকান গৈ পেলাই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে তাতে পাই যাব মই টেম্পলেটটো লিংক দিয়া থাকিব ডেসক্ৰিপচনত আপোনালোকে ডাউনলোড কৰি পেলাই কম্পিউটাৰ দোকান গৈ প্ৰিন্ট আউট কৰি 12টা পেজ প্ৰিন্ট আউট কৰি আপোনালোকে এনেকৈ ফিল কৰিলে হৈ যাব মই যিখিনি ফিল কৰিছো আপোনালোকে সেইখিনি ফিল কৰিলেও হ'ব ঠিক আছে যদি ভিডিওটো ভাল লাগে তেনে চেনেল সাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা ভিডিও পাৱাৰ বাবে আৰু কমেন্ট কৰিব কাক কেনেকুৱা ধৰণৰ ভিডিও লাগে কোনটো টপিকৰ ওপৰত ভিডিও লাগে তেতিয়া আপোনালোকক ভিডিও বনাই দিম থ্যাঙ্কস ফৰ ওয়াচিং